এওঁ হ'ল অৰূপ। এওঁ সৰু হৈ থাকোঁতে তাৰ দেউতাক ঢুকাইছে, গতিকে তাৰ পঢ়া শুনা খৰচ সি নিজেই গোটাব লাগে। এই আকৌ অনামিকা, অৰূপৰ পেৰসী। তাইক মৰম কৰাই নহয়, বহুত ফালৰ পৰা সহায়ো কৰিছিল। এতিয়া পিছে কি কৰিবা? চাওঁচোন কি কৰিব পাৰোঁ। মইনো কাম কৰি কেইটকা পাওঁ ঠিক নাই, ইয়াতে সামৰিবলগীয়া হ'ব পাৰে। মই দেখোন আছোৱেই, তুমি এনেই চিন্তা কৰি আছা। চিন্তা কৰি নাথাকিবাচোন। মই তোমাক ককাইটি বুলি মাতিম দিয়া। ককাইটি বুলি মাতিলে মোৰ কিমান যে ভাল লাগে, মানে মই বুজাব নোৱাৰোঁ। তোমাক কাষত পোৱা নিচিনা লাগে। মাতিমনে কোৱাচোন এবাৰ? কি বকি আছানো? ব'লা আমাৰ ঘৰত যাওঁ। তুমি যি বুলি মাতা মাতিবা, মই তাতে শান্তি। ব'লা নহ'লে। কোন? মই আহিছোঁ মা। মা ভালনে তোমাৰ? মাজনী তই আহিলি? মা ভালে আছ? হওক দে মাজনী, ভিতৰলৈ আহ। চা মাজনী, তহঁতৰ ভালপোৱা মৰম চেনেহ কিমান ওজন সেইটো মই সকলোবোৰ জানো। কিন্তু এটা কথা মাজনী, তহঁত হ'লি ধনী ঘৰৰ, তহঁতৰ ধন টকা পইচা বহুত আছে। আমি হ'লো কাম কৰি খোৱা মানুহ। তহঁতৰ যে মৰম চেনেহ যুগমীয়া হৈ ৰ'ব, সেইটো মোৰ মনে নামানে। মা ময়ো জানো সেইটো, কিন্তু মোৰ দেখোন মনটো একে বুজাবই নোৱাৰোঁ মা। আপুনি সেইবোৰ চিন্তা কৰি নাথাকিব, কি হয় দেখা যাব। মাথো আপুনি অৰূপক আমাৰ ভালপোৱাৰ মাজৰ পৰা আঁতৰাই নাৰাখিব। আমি ভাল পালোঁ যেতিয়া আমাক ভগৱানে নিশ্চয় উপায় এটা দিব মা। যেনেকৈ নহওক আমি এই প্ৰেমৰ সাগৰখনৰ পৰা পাৰ হ'বলৈ চেষ্টা কৰিম। এনেদৰে হাঁহি আৰু ধেমালিৰে মৰম ভালপোৱা স্মৃতিবোৰ এদিন এদিন কৰি পাৰ কৰি গ'ল। আৰু এতিয়া অনামিকা আৰু অৰূপৰ প্ৰেমৰ মাজত বিজুলী আৰু ঢেৰেকণীয়ে গাজিব ধৰিলে। আৰু এদিন হঠাৎ অৰূপ। অনামিকা, কি হৈছে তোমাৰ? মই কালিৰ পৰাই তোমাক ফোন কৰি আছিলোঁ, তুমি ৰিচিভ কৰা নাছিলা। কি হৈছে কোৱা না অনামিকা? হেল্ল', কিয় মাত দিয়া নাই? কি হৈছে তোমাৰ? মই যিটো নহ'ব ভাবিছিলোঁ সেইটোৱে হ'ল। কি আচল কথাটো কোৱাচোন? কি হ'ল তোমাৰ? আচল কথাটো কোৱাচোন। হেল্ল', ক'বানে? কান্দিয়ে থাকিবানে? আচল কথাটো ক'বা। দেউতাই তেওঁ পুৰণা বন্ধু কমলৰ পুতেকৰ লগত মোৰ বিয়াৰ প্ৰস্তাৱ দিছে। যোৱাকালি তেওঁলোক গুৱাহাটীৰ পৰা আহি তেওঁ ল'ৰাটোৰ লগত ফুৰিবলৈ মোক পঠাই দিছিল, আৰু ল'ৰাজনে মোক এতিয়া নাখালেও বিয়াৰ পিছত ট্ৰাই কৰিব লাগিব। শুনিছ নহয়? চাওঁ, ইয়াত আহা, মোৰ কাষত আহা তুমি। মই তোমাক কিছ এটা কৰিম। মোৰ লগত সি বহুত অসভ্যালি কৰিলে। কি কৰোঁ আৰু এতিয়া তুমিয়ে কোৱাচোন। নাই, তুমি একো চিন্তা নকৰিবা অনামিকা। মই গৈ আছোঁ, মই তোমাক লৈ আহিম, নিজৰ কৰি ল'ম মই। অৰূপ আহি অনামিকাক লৈ গ'ল। সমাজক সাক্ষী কৰি সি বিয়া পাতিলে। অনামিকা, 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 ওলাই আহ। তই এই ল'ৰাটোহে পালি, তই এই ভিখাৰীটোহে পালিগৈ ইমান দিনে থাকি থাকি। হেৰি, অলপ মনে মনে কওকচোন। মই আপোনাক হাতযোৰ কৰিছোঁ, অলপ লাহে লাহে কওক। ল'ৰা ছোৱালী হালৰ মুখলৈ এবাৰ চাওকচোন। বল বুলি কৈছোঁ নহয়, বল, মোৰ লগতে বল তই। মই নাযাওঁ দেউতা, মই যি আহিলোঁ, মই আৰু নাযাওঁ। মই অৰূপৰ লগতেই থাকিম। মই নাযাওঁ বুলি কৈছোঁ নহয় দেউতা, মোৰ হাত এৰি দিয়ক। মই নাযাওঁ দেউতা, মই নাযাওঁ দেউতা, মোৰ অবিহনে অৰূপ থাকিব নোৱাৰিব। অৰূপ, মইতো তোক আগেই কৈছিলোঁ ধনী মানুহৰ লগত তুলনা নকৰিবি বুলি। সিহঁতক লৈ আমি কিমান সৰু মানুহ কচোন। এতিয়া বুজিলি? বল, দুখ নকৰিবি, একো নহয় তোৰ, বল। অৰূপ, তই এনেকৈয়ে বহি থাকিবিনে? এনেকৈয়ে মন মাৰি থাকিলে কি হ'ব?
ভিতৰত ভাত বাঢ়ি থৈছোঁ, খাই লৈ গৈ যা। মোৰ কামত যাব হ'ল নহয়, যি হ'ল হৈ গ'ল আৰু চিন্তা কৰি নাথাকিবি। মোৰ দেৰি হৈছে, মই গৈ থাকোঁ। এনেকৈ অৰূপে অকলে সদায় ভাবি ভাবি সি কোনো পাৰ নোপোৱা হ'ল। কাহানীটো কেনে পালে আমাক জনাব আৰু ছাবস্ক্ৰাইব এটা কৰি দিব, লগতে বেল আইকনটো অল কৰি দিব। ধন্যবাদ।